মন কৰিব সিনেমাখনৰ নিগেটিভ দিকবোৰ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা বিচাৰি উলিওৱা হৈছে। तो प्लीज इसको लाइक और फॉलो करके आगे बढ़ा दीजिए। ये लड़का बहुत ही मेहनत कर रहा है। प्लीज इस वीडियो को वायरल कर दो और सुपर से डुपर बना दो प्लीज। আপুনি যদি ভাল পাইছিল কানিন কেলেণ্ডাৰ মাজনিশাকে টেকি বৰ্ণদীপ ভটিয়াই আৰু আমিষ তেন্তে কোনোপধ্যেই বৰ নহয় গৰুৰ প্ৰেক্ষাগৃহত বহি। স্পষ্ট কথা, অসমত সদ্য মুক্তিপ্ৰাপ্ত ভাল ভাল চিনেমাবোৰৰ ভিতৰত এখন বহুত ভাল চিনেমা হ'ল গৰু। কিন্তু হিমাংশু প্ৰসাদ দাসৰ সৃষ্টি বুলিলে আমাৰ এটা হাই ডিমাণ্ড হাই এক্সপেক্টেশ্যন থাকে আৰু সেইবাবেই তেওঁৰ সৃষ্টিত কিছুমান সৰু সৰু কথাই বেয়া লগাই দিয়ে আৰু কিছুমান সৰু সৰু কথাই ভাল লগাই দিয়ে। আৰু আজিৰ ভিডিঅ'টোত কথা পাতিম গৰু চিনেমাখনৰ কিছুমান তেনেকুৱা সৰু সৰু ভাল লগা বেয়া লগা সম্পৰ্কে। ছাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক অনেষ্ট ৰিভিউ অফ গৰু। ট্ৰেইলাৰ, পোষ্টাৰ, গান আৰু মানুহৰ মুখত প্ৰশংসা দেখাৰ পিছত যদি আপুনি ফাইনেলি টকা 100 আৰু 2 ঘণ্টা সময় গৰু চিনেমাখনৰ নামত খৰচ কৰিম বুলি ভাবিছে তেন্তে ঠিক কৰিছে। কাৰণ সেই 2 ঘণ্টা সময় খৰচ কৰাৰ বাবদ আপোনাৰ জীৱনৰ পৰা হাজাৰটা মূল্যৱান ঘণ্টা বাচি যাব ধৰ্মীয় সংঘাতত অংশ লোৱাৰ পৰা। কিন্তু কেনেকৈ? मैं तुम्हारे बाप का नौकर नहीं हूँ। তাৰ বাবে আপুনি যাওক গৰু চিনেমাখন চাওক। নোচোৱাকৈয়ে চিনেমাখনৰ মানদণ্ডৰ অনুমান কৰিবলৈ পৰিচালক হিমাংশু প্ৰসাদ দাসেই যথেষ্ট। তাতে আকৌ ফোনত শুৱগা চৰাবলৈ জবৰদস্ত কাষ্টিং আৰু কাহিনী। বাহাৰুল ইছলামে অভিনয় কৰিছে উছমান গৰু বেপাৰীৰ চৰিত্ৰত আৰু পাকিজা বেগমে অভিনয় কৰিছে এগৰাকী বিধৱা নাৰীৰ যাৰ নিজৰ বুলিবলৈ মাথো দুটা গৰু আছে। कैसा लगा मेरा मजाक? বাহাৰুল ইছলাম আৰু পাকিজা বেগম ये आग लगाने वाले कौन हैं? वो उनके कपड़ों से ही पता चल जाता है। দুয়োগৰাকী শিল্পীয়ে নিজৰ নিজৰ বাস্তৱিক চৰিত্ৰকেইটা বাস্তৱিকভাৱে অভিনয় কৰিছে। বিশেষকৈ উছমান গৰু বেপাৰীৰ কেৰেক্টাৰটো আমাৰ গৰীয়াবিলাক মানে অসমীয়া মুছলিমসকলৰ কথা কোৱাৰ শৈলী আৰু সুৰ উছমান গৰু বেপাৰীৰ চৰিত্ৰটোত আৰু কথা বতৰাত স্পষ্টভাৱে ফুটি উঠিছে। আপনার ভুল হল নাকি? এই জন্য মোৰ 2-3 হল হারাইছে। পাকিজা বেগমৰ পুত্ৰ তথা বিচিত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে চন্দন দাসে আৰু বিচিত্ৰৰ নলে গলে লগা বন্ধুজনৰ চৰিত্ৰত অভিনয় কৰিছে কমল লোচন দাদাই, যাক মই বিক্ৰম বুলি মাতিম। বিচিত্ৰৰ গাৰ্লফ্ৰেণ্ডৰ চৰিত্ৰত অভিনয় কৰিছে লনিশ্চি দাসে। চিনেমাখনত আন বহুকেইগৰাকী শিল্পীয়ে সুন্দৰ এভাৰেজ অভিনয় কৰিছে, যাৰ ভিতৰত মোৰ পাৰ্চনেল ফেভাৰাইট হ'ল মিষ্টাৰ ৰাজকুমাৰ দা। কাহিনীৰ আধাৰত স্ক্ৰিপ্ট লিখা হয়, স্ক্ৰিপ্টৰ সহায়ত কাহিনী আগবঢ়াই নিয়া হয়। তথাপি কাহিনী আৰু স্ক্ৰিপ্টৰ মাজত বহু পাৰ্থক্য আছে। গৰু চিনেমাখনত কাহিনী আৰু স্ক্ৰিপ্টৰ এনেধৰণৰ পাৰ্থক্যবোৰ জল জল পট পট হৈ পৰিছে, কাৰণ গৰু চিনেমাখনৰ জবৰদস্ত কাহিনীৰ তুলনাত স্ক্ৰিপ্ট কিছু পৰিমাণে দুৰ্বল। যদিহে আপুনি শেহতীয়া অসমীয়া চিনেমাকেইখনৰ লগত তুলনা কৰে তেনেহ'লে আপোনালোকে স্ক্ৰিপ্টক লৈ নিৰাশ নহয়। কিন্তু যদিহে আপুনি কিছু পৰিমাণে হিমাংশু প্ৰসাদ দাসৰ সৃষ্টিক লৈ কিছু চিৰিয়াছ আৰু আপুনি তেখেতৰ শেহতীয়া ডিজিটেল নাট হেংদাং ফৰ চেল উপভোগ কৰি উঠিছে তেন্তে আপুনি কিবা এটা অভাৱ অনুভৱ কৰিব চিনেমাখনত ইণ্টাৰভেলৰ পিছলৈকে। হেংদাঙৰ প্ৰতিটো চৰিত্ৰই প্ৰতিটো সংলাপে সঘনাই দৰ্শকসকলক কিবা এটা উপলব্ধি কৰাইছিল, কিবা এটা মিন কৰিছিল। কিন্তু গৰু চিনেমাখনৰ সৰহ সংখ্যক সংলাপেই এক শ্ৰেণীৰ দৰ্শকক খন্তেকীয়া আমোদ দিয়াতেই সীমাবদ্ধ থাকিল। চিনেমাখনৰ ট্ৰেইলাৰ আৰু ধিক্কাৰ এই জীৱন গানটি শুনাৰ পিছত মই ভাবিছিলোঁ ছ'চিয়েল ইছ্যু এটা প্ৰেজেণ্টেশ্যন কৰাৰ লগতে মধ্যবিত্ত পৰিয়ালৰ ছবিখন স্পষ্টভাৱে দাঙি ধৰিব বুলি। কিন্তু মধ্যবিত্ত ল'ৰা এজনৰ ছবিখন গানটোতহে দেখা গ'ল। যদি লাভ ষ্টৰিটোৰ সলনি মধ্যবিত্ত পৰিয়াল এটাৰ জীৱন বৃত্তত দকৈ সোমাই গৈ দেখুওৱা হ'লহেঁতেন তেন্তে চিনেমাখন আৰু বেছি ভাল লাগিল হয়, আৰু বেছি। লগতে ট্ৰেইলাৰ আৰু গানটোত অফিচৰ বোজাৰ কথা উল্লেখ কৰিছিল, কিন্তু চিনেমাখনত বিচিত্ৰই অফিচৰ কামত পাল্লা মাৰি বছক উল্লু বনাই কিনে ছোৱালী ষ্টক কৰি থকাহে দেখা গ'ল। মোক কথা এটা ক'বলৈতো চান্স এটা দিয়া। কাহিনী গৰু চিনেমাখনৰ কাহিনীটো বিচিত্ৰৰ কাহিনী নহয়। সেইটো কাহিনী নহয় বিচিত্ৰৰ মাক উছমান গৰু বেপাৰী নাইবা বিচিত্ৰৰ বন্ধুবৰ্গৰ। আচলতে সেইটো কাহিনীয়েই নহয়, সেয়া বাস্তৱ। সাদ্দাত হাছান মন্টুই কোৱাৰ দৰে সাহিত্য হ'ল এখন আইনা য'ত সমাজে দেখা পায় নিজেই নিজক। আৰু গৰু চিনেমাখনো হ'ল এখন আইনা য'ত আপুনি দেখা পাব আপোনাৰ জীৱনক। मैं तो बस अपनी कहानियों को एक आईना समझता हूँ जिसमें समाज अपने आप को देख सके। চিনেমাখনৰ কাহিনী আৰম্ভ হয় আপোনাৰ বৰ্তমান জীৱনৰ পৰা।
আৰু আপোনাৰ জীৱনৰ শেষ হ'ব ঠিক তেনেদৰে যেনেদৰে আনএক্সপেক্টেড টুইষ্ট এটা আহি যায় চিনেমাখনৰ শেষ সীমাত। কি টুইষ্ট জানিবলৈ যাওক, গৰু চিনেমাখন চাওক। এটা গৰু এজন পুত্ৰৰ সৈতে এগৰাকী বিধৱাৰ এটা সৰু সুখী পৰিয়াল। সেই পৰিয়ালটোৰ কাষত আকৌ আছে হেজাৰটা পৰিয়াল লগ হৈ সৃষ্টি হৈছে এখন সমাজ। আজিকালি শান্তিনো ক'ত পায়, তথাপি সেইখন সমাজত অশান্তি নাই। কোন হিন্দু কোন মুছলিম প্ৰয়োজন নাই, হিন্দুৰ দোকানত মুছলিমে আৰু মুছলিমৰ দোকানত হিন্দুই গেলামালৰ বাকী খায়। এনেকৈ চলি আছে জীৱন আপোনাৰ, মোৰ, বিচিত্ৰৰ নলে গলা লগা বন্ধুৰ আৰু সকলোৰে। কাৰোবাৰ দেহত যদি ভিটামিন বিৰ অভাৱ, বিচিত্ৰৰ জীৱনত আকৌ ভিটামিন চিৰ অভাৱ। প্ৰাইভেট কোম্পানীত কাম কৰে এজন মুছলিম বন্ধু আৰু এখন আধা পুৰণি বাইক। মাকৰ গালি আৰু বন্ধুৰ আড্ডা। এক্সেলেটাৰত বিচিত্ৰৰ আৰু বিচিত্ৰৰ কান্ধত বিক্ৰমৰ হাত। মুঠৰ ওপৰত জীৱন জিন্দাবাদ। অফিচৰ কামত পাল মাৰি বিক্ৰমৰ বৰিং জীৱন চলি আছে আৰু আপুনিও চলাই আছে আপোনাৰ জীৱনত ফেচবুকত ৰচনা লিখি। আপুনি পাপনৰ চুমা বিতৰ্কত সোমাই চাইল্ড এক্সপাৰ্ট হৈ পৰিছে আৰু মই জুবিন দাৰ অশ্লীল শব্দক স্পষ্টবাদিতাৰ নাম দি নামৰ আগত ZG লিখিছোঁ। আপোনাৰ বন্ধুৱে আপোনাক ছাপোৰ্ট কৰিছে, মোৰ বন্ধুৱে মোক ছাপোৰ্ট কৰিছে। সুন্দৰ পৰিৱেশ যিয়েই নহওক, প্ৰেম হ'ব লগা থাকিলে হৈ যায়, বিচিত্ৰও প্ৰেমত পৰে। প্ৰেমৰ শক্তি অপাৰ, কিন্তু যেতিয়া এখন সমাজ ঘৃণাত বুৰ যায় তেতিয়া প্ৰেমে কক বকায়। দুদিনমান পিছত বিচিত্ৰহঁতৰ গাইজনী হেৰায়। বিচিত্ৰ আৰু বিচিত্ৰৰ বন্ধু বিক্ৰমে গাইজনী বিচাৰি চলাথ কৰে আৰু শেষত 2 লেন হাইৱেত ঘাঁহ হৈ থকা দেখা পায়। গৰুজনীক ঘৰলৈ লৈ আহে। মাকো হেপী, বিচিত্ৰও হেপী। কিন্তু সুখ খন্তেকীয়া। দুদিনমান পিছত হেৰুৱা গৰু বিচাৰি সিহঁতৰ ঘৰত উপস্থিত হয় উছমান গৰু বেপাৰী। উছমান চাচাই কয় এইটো মোৰ গৰু আৰু বিচিত্ৰৰ মাক বৰমায়ো কয় এইজনী মোৰ গৰু। দুয়ো পক্ষই নিজৰ মতত অটল, কেতিয়াও হাৰ নামানে। পেতুলা পুলিচক কোনেনো ভৰসা কৰে। উছমান গৰু বেপাৰী গুণ্ডাৰ কাষ চাপে ভয় খুৱাবলে। পিছদিনা গুণ্ডা হাজিৰ বিচিত্ৰৰ ঘৰত। কিন্তু কনকলতা আৰু জয়মতীৰ ইতিহাস পঢ়ি কনফিডেণ্ট হৈ থকা অসমীয়া নাৰীয়ে জানো ভয় কৰিব পিলিঙা গুণ্ডাক। উছমান গৰু বেপাৰীৰ টেনশ্যন বাঢ়ে। পুলিচে শেষ সোপাই থানালৈ লৰ দিয়ে। পুলিচেও মনে মনে কয়। পুলিচে বিক্ৰমৰ মাকক সকীয়ায়। বিক্ৰমৰ মাকো কম নহয়। CMৰ পিয়ে হেনো কোনোবা পেহীয়েকৰ জীয়েকে বনাই লোৱা ভায়েকৰ মামাৰ পুতেকৰ জেঠীমাকৰ ল'ৰা হয়। বৰমাই এটাই ফোন লগাই পিছদিনা উছমান গৰু বেপাৰীক পুলিচে উঠায়। উছমান বেপাৰীও কম নহয়। উছমান বেপাৰীৰ 1 হাতমান চাইজৰ দীঘল হাত। তেখেতে দীঘল দাঢ়ি থকা ৰাজনীতিৰ শ্ব' অফ কৰা বিজনেছমেন এজনক ফোন লগায়, যিয়ে গালি খোৱাৰ নামতো প্ৰফিট কমায়। দাঢ়িয়া চাচাই পুলিচক এটাই ফোন কৰে আৰু পুলিচে গৰু বেপাৰীক এৰি দি চিধা গৰুটোকেই উঠায়। বৰমা কনফিউজ। CMতকৈ ওপৰত আকৌ এখেত কোন ওলাল, যিয়ে CMক কাষত বহাই থৈ বৰ কথা চুবায়। মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। বিচিত্ৰহঁতৰ সেই সৰু ঘটনাটো হাই প্ৰফাইল কেছ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে এচাম মানুহে। কোন হয় সেই চাম মানুহ তাকে জানিবলৈ স্ক্ৰল কৰক ফেচবুক নাইবা টুইটাৰ। আৰু যদি তাৰ পিছতো গম পোৱা নাই তেওঁলোক কোন, তেন্তে যাওক গৰু চিনেমাখন চাওক। আপোনাৰ মোৰ দৰে বিচাৰ বুদ্ধি নোহোৱা মানুহৰ বাবেই হয়তো নিৰ্মাণ কৰিছে ছবিখন। এটা গৰুৰ বাবে গোটেই ৰাজ্যখন জ্বলি যায় আৰু অধৰ্মীয়েও ধৰ্মৰ গুণ গায়। মানুহৰ মাজত অশান্তি, হাহাকাৰ, কাটাকাটি, মাৰামাৰি, যেন সেইখন চিনেমাৰ প্লট নহয় আমাৰ বৰ্তমান। ধনী মানুহসকলে ফৰ্চুনাৰত ঘূৰে, গাত কুটা এডালো নাই। দুখীয়াৰ পিঠিত ভলুকাৰ কোপ, বুকুত লক্ষ্মণ ৰেখা বহায়। বিচিত্ৰ আৰু বিক্ৰমে যিটো গৰুৰ সন্ধানত ঘূৰি ভাগৰি পৰা নাছিল, সেই গৰুটোৱে সিহঁতক ধৰ্মৰ হিচাপত ভাগ কৰি দিয়ে, বন্ধুত্বত ফাট মেলে। বিচিত্ৰৰ গাৰ্লফ্ৰেণ্ডে ধৰ্মীয় সংঘাতৰ বলি হৈ কিনে হস্পিটেলত এডমিট কৰিবলগীয়া হৈ যায় আৰু ঠিক কেইদিনমান পিছতে বিচিত্ৰৰো চেম গতি, সেই সংঘাতৰে বলি হৈ সিও এডমিট হ'ব লগা হৈ যায়। বৰমা আৰু চাচাই শেষত সিদ্ধান্ত লয়, আমাক গৰুটো নালাগে, শান্তি দিয়া ঘূৰাই। আৰু তাৰপিছত চিনেমাখন শেষ হ'বলৈ যায়। ঠিক তেনেতে বৰমা আৰু চাচাৰ সন্মুখত আহি যায় এটা ডাঙৰ টুইষ্ট, যিটো টুইষ্টে হিলাই দিয়ে চাচাক, হিলাই দিয়ে বৰমাক, হিলাই দিয়ে দৰ্শকক, হিলাই দিব আপোনাক, হিলাই দিছিল মোক। চিনেমাখন ফুল এনজয় কৰি হাত চাপৰি বজাবলৈ সাজু হোৱা দৰ্শক অচল হৈ নিজৰ আসনত বহি ৰৈ যায় আৰু মগজুত নানা কথাই খেলা কৰে আৰু মুখৰ পৰা ওলাই যায়।